वेलकम बैक टू माय यूट्यूब चैनल की खबर सकलोरे आशा करो सकलो भाले आछे आरो আজি ब्लगটো অলপমান স্পেশাল হ'ব গৈ আছে আজি গৈ আছো আমাৰ আকৌ এবাৰ আমাৰ কৃষ্ণগুৰি আশ্ৰমত যে তোমাৰ পালনাম আৰম্ভ হৈছে তো এতিয়া যাও ব্লগ গলো আমাৰ এৰে ষ্টাইল জন ইউনিসেক্স সেলুনলৈ কিবা অলপ কাম আছে তো এতিয়া যাও ভিতৰলৈ এইফালে আছে হৃদয়দা এইফালে চাইদা কেনেকুৱা তো এতিয়া কিবা অলপ কাম আছে কামখিনি কৰি যাও আৰু এতিয়া বলক কামখিনি কৰাৰ পিছত লগ পাইছো এতিয়া মোৰ কাম হৈ গ'ল লুকটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব তো এইফালে হৃদয়দাই পুৰা চালিয়া বনাই দিছে তো এতিয়া যাও তো হৃদয়দা বাই বাই তো এতিয়া যাও বলক চাও এতিয়া আকৌ আহি গ'লো ঘৰ এইফালে এইও যাব আমাৰ লগত এইকো কেনেকুৱা লাগিছে কমেন্টত জনাব সকলোৱে তো এতিয়া যাও আৰু বলক আমাৰ গাড়ী আহিবলাক এইফালে দাদা আছে তো এইফালে ছাগাল তো এতিয়া আমি যাও বলক বহি লওঁ এইফালে আছে আমাৰ মাদাৰ ইণ্ডিয়া এইফালে আছে দেউতা তো এতিয়া যাও আৰু বলক তো ফাইনালি আশ্ৰম আহি পালো আৰু এইফালে মোৰ লগত আছে অংকুৰ ভাই হাই এটা দি দিয়া তো এতিয়া ফাৰ্ষ্ট মেলালৈ যাওঁ তাৰপিছত যাম আশ্ৰমৰ ভিতৰত তো এতিয়া বলক মেলাৰ ফালে যাওঁ তো এয়া আমাৰ ইয়াৰ ইউনিভাৰ্চিটিৰ গেট তো ইউনিভাৰ্চিটি ফিল্ডতে হৈছে বম মেলা তো এতিয়া গৈ আছোঁ ভিতৰত এইফালে খানা দানা আৰু এইফালে কিবা কিবি আছে জয় কৃষ্ণ গুৰু ভক্ত কল্পতৰু মই আহিলোঁ আশ্ৰমৰ ভিতৰত তো এইফালে গৈ আছোঁ তো এতিয়া আশ্ৰমৰ ভিতৰলৈ যাওঁ নামঘৰলৈ তো এতিয়া বলক ভৈলা অবতার জগত আধার প্রভু নিরাকার জগত আধার প্রভু নিরাকার জয় কৃষ্ণ গুরু ভক্ত কল্পতরু জগত আধার প্রভু নিরাকার আশ্ৰমৰ অপজিট চাইডে এইফালে সুবৰ্ণগুৰিৰ ৰাস্তাত আৰু এইফালে গৈছে আৰু গাইছে আপি আপিকে গৈছে এইফালে আছে মোৰ লগত ছাগাল তো এতিয়া আমি গৈ আছোঁ সুবৰ্ণগুৰিৰ চাইডে তো বলকতে সুবৰ্ণগুৰিৰ চাইডে যাওঁ যেতিয়া আহিছোঁ সুবৰ্ণগুৰিৰ চাইডে তো এতিয়া সুবৰ্ণগুৰিৰ ভিতৰত যাম দুটা ব্লক গ'ল এই দুটা ব্লকত সুবৰ্ণগুৰি তালা মাৰি থৈ দিয়া আছে আজি পালনাম যিহেতু সুবৰ্ণগুৰি খুলিছে তো এতিয়া সেইফালে যাম সুবৰ্ণগুৰিত জয় কৃষ্ণ গুৰু ভক্ত কল্পতরু জগত আধার প্রভু নিরাকার তো গাইজ এতিয়া ওলাই আহিলোঁ সুবৰ্ণগুৰিৰ পৰা সুবৰ্ণগুৰিৰ ভিতৰত মানে ভিডিঅ' বনাব নিদিয়ে সেইবাবে চিনেমেটিক হিচাপত দেখাই দিছোঁ তো এইফালে গৈছিলোঁ মানে সুবৰ্ণগুৰিৰ ভিতৰত মানে সুবৰ্ণগুৰি বুলি নহয় আচলতে চাৰিওফালে ভিডিঅ' বনাব নিদিয়ে এয়াই আৰু এতিয়া যাওঁ সেই চাইডে অলপ জগত আধার প্রভু নিরাকার জগত আধার প্রভু আহি গ'লোঁ ইয়াৰে মিউজিয়ামত তো এইফালে আছে কৃষ্ণগুৰু প্ৰভুৰ বিভিন্ন বস্তু এইফালে বাচন বৰ্তন এইফালে বিচনা আৰু বহুত কিবা কিবি তো এতিয়া মিউজিয়ামটো অকণমান ঘূৰি চাওঁ তাৰপিছত বাহিৰৰ ফালে যাওঁ ইয়াৰ আৰু এই চাইডে আছে এয়া বাচন বৰ্তন জয় কৃষ্ণ গুৰু ভক্ত কল্পতরু জগত আধার প্রভু নিরাকার জগত আধার প্রভু সেই চাইডৰ পৰা আহিলোঁ এতিয়া আহিলোঁ ইউনিভাৰ্চিটিৰ চাইডে তো এইফালে এতিয়া ইয়াত বহি আছোঁ ষ্টেডিয়ামৰ ইয়াত গেলাৰীত বহি আছোঁ তো এইফালে গাড়ী চাওক সেই গাড়ী অজস্ৰ মানুহ হৈছে গাইছে আজি তো এইফালে কি মজা ভিউ তো এতিয়া ওপৰলৈ যাই চাওঁ কিমান পাৰোঁ তো এতিয়া ওপৰলৈ যাওঁ
এয়া হ'ল গাইজ কাফেটেৰিয়া আমাৰ কৃষ্ণগুৰু ৰেষ্টুৰেণ্ট আৰু অ'কে চব অ'কে আহি গ'লোঁ আৰু এইফালে মোৰ লগত আহি গ'ল ভাৰ্গৱ ভাই তো এতিয়া তাৰ পৰা আহোঁ এক পাক ঘূৰি তো এতিয়া কিবা এটা খাই আহোঁ খোৱাৰ পৰা একো খোৱা নাই তো কি খাবি ভাই জিলাপি এতিয়া জিলাপি খাব ডিষ্ট্ৰিক্ট গাৰ্ল তো চাওঁ কি খাওঁ কি পাওঁ তো অলপ এতিয়া আশ্ৰমৰ ছাইডৰ পৰা আহিলোঁ তো এতিয়া সেই ছাইডে আহিলোঁ আৰু মোৰ লগত আছে মানৱ ভাই তো এতিয়া সেই ছাইডে গৈ আছোঁ এই ছাইডে ইফালে আৰু এখন গেট আছে তো এতিয়া যাওঁ আৰু এই ছাইডে তো চলো ইয়াতে আহিছিলোঁ আমি ফটো উঠা তো ইফালে গেট পাৰ কৰি আহিছিলোঁ এইফালে এইটো চাওক গাইছ কি ধুনীয়া লাগে ইয়াৰ পৰা তো এই আৰু ইয়াতে আহিছিলোঁ এইফালে মানস ভাই কেনেকুৱা পালনাম কেনেকুৱা গ'ল পূৰা এনজয় গাইছ ইয়াতে ঘটনা পূৰা এনজয় কৰিছে গাইছ আপি চাইছে নেকি তিনিটাকে চাইছে কি ক'ম আৰু আমি আৰু মৰি আছোঁ ছিংগেল হৈ গাইছ কি ক'ম তো এনেকুৱা লোকেশ্যনত আহিছিলোঁ কি মজা ভিউ ইয়াৰ পৰা তো এতিয়া যাওঁ সেইফালে নামঘৰৰ ফালে তো চাই থাকক ব্লগটো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই এতিয়া কি ৰাতি হৈ গ'ল মানে আন্ধাৰ হৈ গ'ল তো এতিয়া চাওক ইয়াৰে নাইট ভিউ আশ্ৰমৰ ভিতৰত তো গাইজ এইফালে চাওক নাইট ভিউ এইফালে অলকাংকা পাৰ্কত কি ধুনীয়া লাগিছে চাৰিওফালে লাইটেৰে পুৰা সুন্দৰকৈ সজাইছে দেখা পাইছে পানীৰ কি ধুনীয়া এটা ভিউ তো এইফালে পানীৰ কি ধুনীয়া ভিউ তো এতিয়া চাবলৈ আহিছিলোঁ সন্ধিয়া বহুত ভাল লাগে তো এতিয়া চাওঁ আৰু সেইফালে যাওঁ এতিয়া এইফালে ওলাই যাওঁ সেইফালে আছে এক্সিট পইণ্ট তো কেনে লাগিল আহি কেনে লাগিল তো দিনটো ইয়াতে কেনেকৈ গ'ল গমেই নাপালোঁ তো এতিয়া যাওঁ ঘৰলৈ ব'লক আহি পালোঁ ঘৰ আজি ব্লগটো এইখিনি আছিল যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই